আমি এইবোৰ ধৰক আমি গাড়ী ষ্টেণ্ড কৰিম আৰু এয়া পাছ হৈ মাছ পাছ হৈ এয়া দেখিবলৈ পাইছে আঠখেলীয়া নামঘৰ সম্পূৰ্ণৰূপে গেট বন্ধ কৰি থোৱা হৈছে। কেৱল মাত্ৰ এখন দুখন দোকানহে খুলি থোৱা হৈছে। চাই লওক আপোনাৰ ইয়ালৈ একদম কিছু সংখ্যকহে ইয়াত দেখিবলৈ পোৱা গৈছে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব।